নমস্কাৰ বন্ধুসকল, মই থলগিৰি ইনষ্টিটিউট এগ্ৰ ফাৰ্মৰ পৰা ভৃগু কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ। ঢেকীয়াজুলিৰ পৰা কেই কিলোমিটাৰমান দূৰত ঠেলামাৰাত এখন লোকেল কুকুৰা ফাৰ্ম চাবৰ কাৰণে আহিলোঁ আমি। ফাৰ্মখন পথাৰৰ মাজত আচুতীয়াকৈ বনোৱা ধুনীয়া জেগাত বনোৱা আছে, তাকে আমি চাবৰ কাৰণে আহিলোঁ। ফাৰ্মখনত 500তকৈও অধিক কণী পৰা চাইজৰ লোকেল কুকুৰা ৰখা আছে। তাকে চাই লওঁ আমি কি আছে ফাৰ্মখনৰ ভিতৰত, কেনেকৈনো চৰাইখিনি ৰাখিছে, খাবৰ কাৰণে কি দিছে, তাকে চাওঁ বুলি ভাবিলোঁ। কিমান দিন হ'ল এইটো ফাৰ্মৰ? ঘৰটো তেওঁ একেবাৰে তলত পকী ভীম দিছে, তাৰ ওপৰত অকণমান তৰ্জা 3 ফুটমান ওখকৈ তৰ্জা বনাইছে, তাৰ ওপৰত একেবাৰে লোহাৰ নেটেৰে গোটেইখিনি বনাই দিছে। বেলেগ বেলেগ বয়সৰ বেলেগ বেলেগ কুকুৰা ৰাখিবৰ কাৰণে তেওঁ ভিতৰতে ফাৰ্মৰ ডাঙৰ ঘৰটোৰ ভিতৰতে বেলেগ বেলেগ চেম্বাৰ বনাই দিছে। মোৰ অভিজ্ঞতাৰ পৰা মই কওঁ যে এখন ফাৰ্মত এটা বয়সৰ কুকুৰা ৰখাই ভাল। এখন ফাৰ্মত যদি 2-3টা বয়সৰ বেলেগ বেলেগ কুকুৰা ৰখা যায়, সিহঁতৰ বেমাৰ আজাৰৰ পৰিমাণো বেছি হয় আৰু ডাঙৰবিলাকে সৰুবিলাকক খাব নিদিয়ে, যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। সেয়েহে যিমান দূৰ সম্ভৱ এখন ফাৰ্মত এটা বয়সৰ কুকুৰা ৰখাই ভাল। ফাৰ্মৰ ঘৰটোৰ চাৰিওফালে এনেকুৱা ধৰণৰ সৰু সৰু 2-4খন দৰ্জা ৰখাৰ প্ৰয়োজন হয়, যদিহে কুকুৰা চৰাইখিনি বাহিৰত চৰিবলৈ এৰি দিয়া হয়, যাতে গধূলি সময়ত বেলেগ বেলেগ ছাইডৰ পৰা আহি চৰাইখিনি ঘৰটোৰ ভিতৰত সোমাব পাৰে। তেওঁলোকে চৰাইখিনিক খাবৰ কাৰণে এটা টাইমত ধান চাউল ঘৰুৱা দানা খুৱায় আৰু এটা টাইমত যিটো বজাৰত ৰেডিমেড দানা কিনিব পোৱা যায়, এটা টাইমত সেইটো দানা খুৱায়। আৰু আমি দেখা পাইছোঁ বাহিৰত গোটেইখিনি বহুতখিনি জেগা এওঁলোকে বাই থৈ দিছে আৰু তাতে পালেং, সৰিয়হ জাতীয় বীজ সিঁচি থৈছে। এইখিনি ঠাইত তেওঁলোকে পালেং, মূলা শাক, সৰিয়হ আদিৰ বীজ যিখিনি সিঁচি থৈছে, তাৰ পৰা যিখিনি গজি আছে লাহে লাহে গজি আছে আৰু লাহে লাহে মাজে মাজে চৰাই খাই আছে। এইখিনি দানা হিচাপত তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু আমি গম পাইছোঁ তেওঁলোকে এজলাৰো কাল্টিভেশ্যন কৰিছিল। এতিয়া হয়তো তেওঁলোকৰ তাত এজলা নাই, কিন্তু তেওঁলোকে এটা সময়ত ভালকৈ এজলাৰ কাল্টিভেশ্যন কৰিছিল আৰু এজলা খুৱাইছিল। আমি আমাৰ ভিডিঅ'বিলাকত 2-এটা হ'লেও সৰু সৰু তথ্য দিবৰ কাৰণে যত্ন কৰোঁ, যাতে কোনোবা বন্ধু বান্ধৱীয়ে যদি এনেকৈ এখন ফাৰ্ম আৰম্ভ কৰোঁ বুলি চিন্তা কৰে, তেতিয়াহ'লে আমাৰ ভিডিঅ' চাই যাতে কিবা অকণমান হ'লেও উপকাৰ হয় আপোনালোকৰ, তাৰ বাবে আমি সদায় যত্ন কৰোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি আৰু 2-এটা ভিডিঅ' বনাবলৈ সাহস পাওঁ। ধন্যবাদ।